গুড মৰ্ণিং গাইজ, আকৌ নতুনকৈ ব্লগ এটা বনাবলৈ লৈছোঁ। তো আজি এটা জেগালৈ যাম, গৈ আছোঁ এতিয়া বৰ্তমান, আৰু লগত আৰু আছে। তো আপোনালোকে চাই থাকক বাৰু। কি হ'ল এতিয়া গৈ থাকোঁতে এইখিনি লগৰ আমাৰ এইখিনি আমি একেলগতে আনএক্সপেক্টেড মানে আনন'ন প্লেচ এটাত গৈ আছোঁ। ইয়াতে চাইকেল চেইনটো পৰি গ'ল। এইটো আমাৰ লগৰ চালিম, দেৱাশিষ হাই দিদি এটা। এই চাইকেল চেইনটো পৰি গ'ল চালিমৰ। এইটো মোৰ বাইক, ৰিচেণ্টলি লৈছিলোঁ পৰহি। তো কেনেকৈ লাগিছে ক'ব। লগত আছে দেৱাশিষ, আৰু এই চাইকেলৰ এই চেইনটো পৰি গৈছে, ঠিক কৰিছে বৰ্তমান। মই এনেকুৱা এটা ব্যৱস্থা কৰিব লাগিছিলে যে হেলমেটটোৰ লগত এটা GoPro বা মোবাইলটো লগাই ল'ব পাৰিলোঁ হয়, কিন্তু হেলমেটটো দেখিছে নোৱাৰি এইটোত। তো সেনেকৈ যাব লাগিব। আৰু কেইদিনমানৰ পিছত যদি হেলমেট এটা লওঁ, মোবাইলটো ফিটিং কৰিম। যদি ভাল এটা কম দামী এটা ল'ব পৰা যায়, একশ্যন কেমেৰা, তো সেইটো লগাম, চাওঁ কি হয়। এতিয়া বৰ্তমান এনেকৈ ব্লগ বনাই আছোঁ, ইমান বেছি ইনভেষ্ট নকৰোঁ যিহেতু ছাবস্ক্ৰাইবাৰ নাই। পিছলৈ যদিহে হয় ছাবস্ক্ৰাইবাৰ, তেতিয়াহ'লে GoPro কিনিম, চাওঁ কি হয়। তো এটা আনন'ন জেগালৈ গৈ আছোঁ আমি, আৰু আপোনালোকে চাব আৰু বহুত ভাল পাব। ৰিচেণ্টলি যে চাইকেলটো পৰিছিল চেইনটো, এই লগৰ দুটা হাত ধুব গৈছে, দেখিছে? পূৰা এক্সাইটেড পূৰা। ঐ ই চাইকেলটো চলাব হা, তই মোৰ লগত বাইকত বল। অলপ এতিয়া বাইকটো ষ্টাৰ্ট কৰোঁ এণ্ড ডেষ্টিনেশ্যনলৈ যাব লাগে। তো বাইকত উঠিলোঁ আৰু বলক মোৰ লগত, চাই থাকক। আজিয়ে এই নতুন বাইকটো লোৱাৰ পৰা মানে এনেকুৱা লং ডিষ্টেঞ্চ কভাৰ কৰিছোঁ। তো ভালেও লাগিছে, মানে নতুন এটা এক্সপিৰিয়েঞ্চো হৈছে আৰু নতুন জেগালৈ এনেকৈ ঘূৰি থাকিম, প্লাছ লগো বনাম, বহুত দিনে বনোৱা নাই যিহেতু। দেৱাশিষ লেফ্ট আৰু ৰাইট। লেফ্টটো ইয়াতে চিধা গ'লে পিলিংকাটা একেবাৰে হাই পিলিংকাটা। আমি ৰাইট যাব লাগিব ন? অঁ ৰাইট। থাৰ্টি ছেকেণ্ড যদি ৰখি থাকে ট্ৰেফিক জামত, সেইটো নেকি? এইফালে চাওক ভিউজ, কি ধুনীয়া ফগ গোটেই। চালিম, বাকী লগৰবোৰো আহি পালে। বেয়া এই চাইকেলটো, মানে ইমানেই প্ৰব্লেম দিছে, মানে কি ক'ম আৰু, মানে লুব্ৰিকেণ্ট চাগে তেলটো বেছি দিয়া গ'ল নেকি, নাজানো। ইমানে প্ৰব্লেম। বল দেৰি নকৰোঁ, যাব লাগে। আগলি বতাহে হেল্ল' চালিম, হাই। আমাৰ বেয়া জুইছে সিহঁতৰ ট্ৰেক্টৰ। কি ধুনীয়া জেগা দেখিছেনে নাই আপোনালোকে? একদম মাই গড, আহিব এবাৰ। লোকেশ্যনটো মই দি দিম ডেছক্ৰিপশ্যনত। আৰু চাওক তামোলৰ গছ, ইমান ধুনীয়া খেতি কৰিছে। এইটো ব্ৰিজ বাও চপালোঁ, আৰু নদীটো আমাৰ ইয়াতে গা চাই ধুই যাব পাৰিব। মুখত পানী, বাইকত তেল। সেই গাড়ীত আৰু পামেই, আৰু আপোনালোকে পানীটো দেখা পাইছে, মাত শুনিছে চাগে অলপকৈ। আৰু চেচ অফ ৰ'ডিং পালোঁ, এই ৰাস্তা চেচ, গাড়ীও একফালে আহি আছে এইফালে, পূৰা অফ ৰ'ডিং আৰু ফাৰ্ষ্ট এইফালে আছে আমাৰ নিকেট। হাই, এইফালে আমাৰ বাইকটো থৈ দিছোঁ, মানে এইখিনি অলপ ৰাস্তাটো বেয়া, দেখিছেনে? এইফালে অলপ ৰাস্তাবোৰ বেয়া যে, সেইকাৰণে মানে বাইকটো অনা হোৱা নাই এতিয়া। নিজকে কিবা বেয়াৰ গ্ৰিলছান ফিল হৈছে। এই তামাম মানে জেগাটো আৰু কি ক'ব, এই সাপে নধৰিলি হ'ল আৰু ইয়াতে জব চব পূৰা হ'ব, জল্দি যাব লাগে। এইটো চাওক আপোনালোকে, ইমান ধুনীয়া ৱাটাৰফল। ইফালেদি জেগা নহয় আচলতে, কোনো আমি আহিছোঁ ইফালে, আৰু যাব পাৰিলোঁ হয়, কিন্তু নগ'লোঁ। মাই গড, তামাম। আৰু ইফালে আছে লগৰবোৰ। ঐ চাইকেল লৈ আহিব নালাগে, বাইকটো ইয়াতে থৈ গৈছিলোঁ। মাত শুনিব পাৰিছেনে? এইখিনিয়ে ৱাটাৰফল, নাম হ'ল আপোনাৰ শিৱৰাধাৰা ৱাটাৰফল।
এই আমাৰ চয়নদীপে ঘূৰাই আছে বাইক ঘূৰাই আছে চয়নদীপে ঘূৰাই আছে ৰফিল এইটো আমাৰ জুবিন দা এইটো অনিকেত চুলি দেখিছা নাই হেলমেট পিন্ধি মানে গোটেই চেচ হৈ গ'ল জলদি ঘৰ গৈ পাব লাগিব আৰু ইফালে আছে লগৰবোৰ এইটো এটা লে লাডাখ লাইট আমাৰ কাৰোবাৰ লাডাখ যাব ইচ্ছা ঠিক আছে আগতে ইয়াতে আহি প্ৰেক্টিছ কৰি ল'ব ৱাটাৰ ক্ৰছিং তাৰপিছতে যাব এই প্লেচৰ পৰা আমি যাওঁ এতিয়া ক'ত যাম চেলিম ওচৰতে এটা নদী আছে তাতে গৈ কিনে ডাইৰেক্ট আৰু ঘৰ যাম বহুত দেৰিও হ'ল ঘৰতো যাব লাগে ভোকো লাগি আছে একো খোৱা নাই ৰাস্তাত পাৰিলে চাহ একাপ খাই যাম আৰু ইফালে ধুনীয়া এটা গাঁও পৰিৱেশ পাহাৰৰ ওপৰত এইখিনি মেঘালয় ষ্টেট পৰে আমাৰ এইখিনি ওচৰতে দোকান আছে লোকেশ্যনটো আহিব পাৰে নাম চিব্ৰা ধাৰা ফলছ দে আমি গৈছোঁ এতিয়া আমি বেলতলা তিনিআলি পালোঁ বাকীবোৰ লগৰবোৰ আহি পোৱা নাই এতিয়ালৈ আমি ৰখি আছোঁ এটা চাহটো খাই ডাইৰেক্ট ঘৰ যাওঁ আৰু এটা জেগাত যাবলগীয়া যে আছিল কৈছিলোঁ নদীত তাতে যোৱা নহ'ল এতিয়া বেলতলা তিনিআলিৰ পৰা আমি ডাইৰেক্ট এতিয়া ঘৰ যাম বাকী লগৰবোৰ আহি আছে চাহটো খাই লওঁ তাৰপিছত তো আমি ঘৰ আহি পালোঁ বাকীখিনি লগৰবোৰ নিজৰ ঘৰত গুচি গ'ল দেৰিয়ে হৈ গ'ল মানে ৰাতিপুৱাতে ওলাইছিলোঁ এতিয়া বৰষুণ দিবলৈ ধৰিছে তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ যদি ভিডিঅ'টো লাইক কৰি ভাল পায় যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নতুন আহিলে ছাবস্ক্ৰাইব কৰি যাব টিল দেন টাটা বাই বাই